নমস্কাৰ বন্ধুসকল, ডিজিটেল ইনফোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। স্বাস্থ্য বিভাগ অসমৰ DHS DME, DHS FWN আয়ুষৰ গ্ৰেড 4 আৰু গ্ৰেড 3 পোষ্ট এই দুয়োটাৰে লিখিত পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সেই সম্পৰ্কে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। এইখিনিতে আপোনালৈ সৰু এটা ৰিকুৱেষ্ট, যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, লগতে কাষত থকা বেল আইকনটো টিপি দিব যাতে আমি আগলৈ আপলোড দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পাই থাকিব পাৰে। বন্ধুসকল, আপোনালোকে জ্ঞাত যে স্বাস্থ্য বিভাগৰ গ্ৰেড 4 ৰিটেন এক্সামিনেশ্যন ডেট ইতিমধ্যে কেইবাবাৰো ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে পষ্টপন কৰা হয়। শেহতীয়াকৈ আজি অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আপোনালোকে যি গ্ৰেড 4 আৰু গ্ৰেড 3 পোষ্টৰ বাবে আবেদন কৰিছে তাৰ লিখিত পৰীক্ষাৰ ডেট ঘোষণা কৰে। অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে অহা 4 ছেপ্টেম্বৰ তাৰিখে গ্ৰেড 4 পোষ্টৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু তাৰ কিছুদিন পাছতে খুব সম্ভৱ 15 to 20 ডেজৰ ভিতৰতে গ্ৰেড 3 পোষ্টৰ বাবেও লিখিত পৰীক্ষা পতা হ'ব। এই সম্পৰ্কে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সাংবাদিকৰ আগত কোৱা এটা ভিডিঅ' ক্লিপ আপোনালোকলৈ আগবঢ়ালোঁ। স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাবিলাক 4 ছেপ্টেম্বৰত হ'ব আৰু তাৰ পিছতে এই পৰীক্ষা হোৱাৰ পিছতে আমাৰ তৃতীয় বৰ্গৰবিলাক আমি চেষ্টা কৰিম সেই মাহৰ ভিতৰত শেষত বা তাৰ পিছতে, কাৰণ এতিয়া ৰাজ্যখনত বহু পৰীক্ষা ইতিমধ্যে বেলেগ বেলেগ ডেটত হৈ আছে। সেইকাৰণে আমি ডেটবিলাক ডিষ্ট্ৰিক্টবিলাকৰ পৰা পাব পৰা নাই, পিছুৱাই গৈছে। বানপানীৰ কাৰণে কিছু পিছুৱালে, গতিকে আমি আশা কৰিছোঁ থাৰ্ড গ্ৰেডবিলাক আমি ফ'ৰ্থ গ্ৰেড হোৱাৰ কিছুদিন পিছতে পাতিব পাৰিম। বন্ধুসকল, আপোনালোকে শুনিলে যে স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পোষ্টৰ লিখিত পৰীক্ষা 4 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব আৰু গ্ৰেড 3 পোষ্টৰ ৰিটেন এক্সামিনেশ্যন খুব সম্ভৱ ছেপ্টেম্বৰ মাহৰ 3rd উইক মানত হৈ যাব। আকৌ নতুন ভিডিঅ'টোত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। ধন্যবাদ। থেংক ইউ।